বৰপেটা জিলা বড়ো সাহিত্য সভাৰ ৪৬তম বাৰ্ষিক অধিৱেশন SNC প্ৰাথমিক বড়ো সাহিত্য সভাৰ অভ্যৰ্থনা বৰঘোপা মামনসা মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে উলহ মালহেৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে কাৰ্যসূচী ক্ৰমে স্বচ্ছতা অভিযান, বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, দ্বিতীয় প্ৰতিনিধি সভা আৰু দুপৰীয়া ১ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাপতিত্ব কৰে বৰপেটা জিলা বড়ো সাহিত্য সভাৰ সভাপতি শ্ৰীযুত সুখেন স্বৰ্গীয়াৰীয়ে। অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী বেলাৰাম বড়োৱে আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীযুত সীতাৰাম বসুমতাৰী, উপ সভাপতি বড়ো সাহিত্য সভা, আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীযুত দেওবাৰ ৰামচিয়াৰী, সাহিত্য একাডেমী বঁটা প্ৰাপক। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীযুত মহিপাল বড়ো, EM, BKWACৰ লগতে সভাখনত বহুসংখ্যক সন্মানীয় অতিথিবৃন্দ উপস্থিত থাকে। মুখ্য অতিথিয়ে বৰঘোপাৰ পৰা মুগদিলৈ আৰু বৰঘোপাৰ পৰা বামুণবুৰীলৈ যোৱা প্ৰধান পথ দুখন শীঘ্ৰেই পকীকৰণৰ বাবে স্থানীয় বিধায়ক আৰু চৰকাৰৰ ওচৰত দাবী জনায়।